জলকীয়া বাজি জলকীয়া ৰূপচন্দা মাছ দেই 14টা হাঁহ কাটি আছে পুৰা এতিয়া খানা হ'ব মস্ত আকৌ মাতা বৰ্তা দাঁত নাইকিয়া মোক নুশুনিয়া ভাই হেল্ল' এভৰিৱান নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া মই যাবলৈ ওলাইছোঁ গাঁৱৰ ঘৰলৈ আৰু গাঁৱৰ ঘৰত মানে আজি একদম উদুলি মুদুলি হৈ আছে আৰু কথাটো কি আপোনালোকক সকলোখিনি জনাম তাৰপৰা মানে কলিং আহি আছে মোৰ কাৰণে সেইকাৰণে দেৰি নকৰোঁ তালৈকে যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাবই তেতিয়াহ'লে চাই থাকক ব'লক মোৰ লগতে যাওঁ একেবাৰে আমাৰ পানীতোলা গাঁৱলৈ আৰু এইফালে আমি আহি পাই গ'লোহি পিহু কি কৰিছা আইও এপাত চেণ্ডেল লৈ এপাত চেণ্ডেল পিন্ধি ফুৰিছা আৰু এইফালে আমাৰ ঘৰত পূৰা আলহী এইফালে সকলোকে দেখাই গৈছোঁ অলপ অলপ আৰু এইটো ৰুমতো আছে এয়া হৈছে আমাৰ আপা আৰু এইফালে আমাৰ দীপা বা কথাটো হ'ল যে আমাৰ ৰাইডৰ ল'ৰা আপোনালোকক আগৰ ভিডিঅ'বিলাকত দেখাইছোঁ আপোনালোকে নিশ্চয় দেখিলে চিনি পাবই এইফালে নয়নজ্যোতি আজি মেট্ৰিকৰ ৰিজাল্ট দিছে সি ফাৰ্ষ্ট ডিভিজন গৈছে আৰু লগতে 4খনকৈ লেটাৰ পাইছে কিহত ক'ত পাইছে এবাৰ কৈ দিয়া ইংলিছ আছামিজ মেথছ আৰু জিঅ'গ্ৰাফিত এই 4খনকৈ লেটাৰ পাইছে আৰু বাকীকেইটাতো অলপ অলপ মাৰ্কছে কমিছে বৰ বেছি কমা নাই আৰু সেইকেইটাতো পোৱা হ'লে বেছি ভাল লাগিলে হয় কিন্তু তথাপিতো যথেষ্ট ভাল কৰিছে আপোনালোকে আগৰ ভিডিঅ'বিলাক চাই সকলো কথা গম পাইছে ইতিমধ্যে আৰু তুমি ক'ত পঢ়িবা এতিয়া কৈ দিয়া কমাৰ্চত ল'ম চিকেবিল আগলৈ আগবাঢ়ি যোৱা তাকে শুভেচ্ছা দিলোঁ আৰু ৰিজাল্ট ভাল লাগিলে কংগ্ৰেচুলেশ্যন আৰু এতিয়া মই পাকঘৰলৈ আহিলোঁ এতিয়া চাহ উতলি আছে বনাই আছে চাহ বাকি আছোঁ দেই খবৰ কৰা আলহীয়ে পূৰা ঘৰ ভৰি আছে হ'লে ভাল আছিলে আৰু মেট্ৰিক চেট্ৰিক দৰকাৰ নাই বোলে ট্ৰেইনৰ পৰা পাৰিলে পালেগৈ বেটা ভগাই থাকিব লাগে নি আপোনাক লাগে নি শিৱসাগৰত চব দিছিলে শিৱসাগৰত দিছিলে অঁ আহিলে আৰু আজি ৰাতিলৈ খানা হ'ব তাৰ বাবে গাঁৱৰ ৰাইজে মিলি এয়া হাঁহ আনিছে আৰু এয়া গধূলি সময়ৰ পৰা সকলোৱে কামত লাগি গৈছে আৰু জলকীয়া বাজি জলকীয়া 14টা হাঁহ কাটি আছে পুৰা এতিয়া খানা হ'ব মস্ত হাঁহ গোট খাইছিলে 14টা আৰু এইফালে আৰু 4টা গোট খালেহি মানে টোটেল হ'ল 18টা আৰু তাৰে 2টা থৈ দিম বুলি কৈছে আৰু পাছলৈ আৰু এয়া গধূলিৰ সময় পুৰা খেলিছে চবৰ লগতে ন অঁ আৰু এইফালে মাংস কাটি আছে আৰু এইফালে শাক পাচলি কাটি থকা হৈছে এইফালে চবে লাগি আছে দেই এতিয়া মই দেখাই গৈছোঁ মাংস আলু কোমোৰা পিঁয়াজ এই ভাত হৈ গ'ল মেইন কাৰিকৰ এইজন পৰাণ বৰুৱা ৰাজীৱ বৰুৱা নতুনকৈ জইন কৰিছে মেইন চুপাৰিনটেণ্ডেণ্ট দেই মেইন চুপাৰিনটেণ্ডেণ্ট আশা ভরা গীতে আজি প্রাণ পালে
ধুন্তিয়ে গদা পাই গ'ল হয় নাই ককাইকে আনিলে ডাঙৰ ককাইকে লৈ আহিছে ভাওনা কেতিয়াকৈ আছে 10 তাৰিখে অঁ ভাওনা পাই গৈছেহি আৰু আমি ভাওনা চাবলৈ আহিম হয় নাই মজা মজা আমাৰ খুৰীবিলাক ফূৰ্তি আজি এইয়া আমাৰ খুৰী এইয়া আমাৰ নবৌৱে খানা বনাই আছে এইয়া ৰূপচন্দা মাছ দেই খানা হৈছেগৈ আৰু বনাই আছে এইফালে বাৰ্বিয়ে লিখি আছে কিবা খাই গৈ দিয়ে অঁ গৰম উঠিছে আৰু সেই অকণমান ফেনৰ তলতে বহিছোঁ আৰু বাকী খানা হৈছেগৈ আৰু এইফালে ভাত বাঢ়িছে এইফালে জ্যেষ্ঠ কেইজনক ইয়াতে দিয়া হৈছে এইফালে খুৰী দুয়োগৰাকী আৰু ভাইটিয়ে সেৱা জনাইছে ভকতসকলক আজি মানে বতৰটো পূৰা গৰম সেইকাৰণে বেছিভাগ মানুহক আপোনালোকে চিভিল ড্ৰেছতে দেখিব আৰু এটা টিপ বহিছে আমাৰ ঘৰৰ অকণমানিকেইটাও ইয়াতে বহিছে এইফালে বৰ্তাই কিবা এটা ক'ব গোটেইকেইটা খাব লাগে এনেই ধেৰ মানে লৈ আহিব লৈ লাভ নাই আজি হৈছে ছেকেণ্ড ডে পিছদিনাখন আকৌ আহিলোঁ আমি মানে আলহীবিলাকো আহি আছে সেইটো কাৰণে আকৌ আজি আহিলোঁ তাকে আজি আমাৰ খুৰীহঁতো আহিছে শিৱসাগৰৰ পৰা এইফালে আমাৰ জিউ মাইনা পূৰা খেলি আছে ক'ত গ'ল বৰ্তা ক'ত গ'ল বৰ্তা সেইটো বহি আছে বৰ্তা সেই তাত বহি আছে কি বনাম এতিয়া আমি হা কি বস্তু অঁ বৰ্তা কোনটো এইয়া বৰ্তা বহি আছে তাতে আহা নয়নজ্যোতিৰ লগৰে হয় ফাৰ্ষ্ট ডিভিজন গৈছে আৰু 4খন লেটাৰ ন অঁ 4খন লেটাৰ ছাবজেক্টকেইটা কি কি চায়েন্স অঁ এতিয়া এডমিশ্যন ক'ত ল'ম বুলি ভাবিছা অঁ তাকে ভাল লাগিলে শুভেচ্ছা থাকিলে আৰু তোমালোকলৈ দেই এইফালে তেওঁৰ বায়েক তুমি কি পঢ়ি আছা অঁ 4th চেমত আৰু তন্ময় স্কুলৰ পৰা আহি ইয়ালৈ গুচি আহিলে হা ব্ৰেক বহুত দাঁত নাইকিয়া মোক নুশুনিয়া ভাই এইফালে মই ৰাইজসকল যাবলৈ ওলাইছে মিঠিহেঁত পাৰ্টি খালোঁ এতিয়া যাওঁ অঁ পাৰ্টি খালোঁ এইফালে আমাৰ জিউ মাইনা শুলে শোৱা ভাগে যাবগৈ এতিয়া বাইদেউ এইফালে কিবা এটা কৈ দিয়ক একো ক'ব নোৱাৰে হাঁহ মাংস বনালে ভাত বনাই অঁ পূৰা বনালে হাঁহ মাংস অঁ এতিয়া যায়গৈ আৰু অঁ খোৱালে ন টেষ্ট কৰিলোঁ আমিও ভাল লাগিলে অঁ যাওক তেতিয়াহ'লে অঁ আৰু এইফালে আৰু আলহী আহিছে আত্মীয় আহিছে ধুন্তিৰ লগত একেলগে ভাওনা কৰিব 10 তাৰিখে আছে ভাওনা আৰু ব্যস্ততাৰ মাজত যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ মানে কামত লাগি আছিলোঁ তাকে সকলোখিনি দেখাব নোৱাৰিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে চাই তাকে এতিয়া আমি খাই বৈ আজৰি হ'লোঁ এতিয়া যাবলৈ ওলাইছোঁ আৰু আমাৰ নয়নজ্যোতিক আশীৰ্বাদ কৰিব আগলৈ যাতে আৰু আগবাঢ়ি গৈ থাকে তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ যদি ভাল পালে লাইক আৰু কমেণ্ট এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো অল কৰি দিব তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই